মানুহ ডেট মানে কি মৰছি অ ডেট মোক এখন গাড়ী লাগে মৰা মানুহটোক গাড়ী খুলি লাভ আছে কতো নাপায় অসমীয়া সংস্কৃতি বজাই ৰাখক এইটো বিনম্ৰভাৱে অনুৰোধ জনাইছো এটা হাত চাপৰিবলৈ ভাল পাব আজি মোৰ দুখ তাৰ যদি 1.5 কিলো দুখ মোৰ 2 বস্তা দুখ মোৰ দুখটো হৈছে এনেকুৱা মোৰ এটা সাংঘাতিক বেয়া লক্ষণ আছে লক্ষণটো মোৰ বেয়া নহয় মোৰ ৰাখিৰ গাত দুখ মই যতে ভাল পাওঁ মানে ঠগো আমি দেখা পাওঁ মোৰ ভাল পাওঁ লাগে তই কি ৰাখিছিলি কন্যা ৰাখিছিলি এনে থুমকো ৰাখি যতে ভাল আমি দেখা পাওঁ মোৰ ভাল পাওঁ লাগে আজি বন মাজাতো এটা ভাল আমি দেখা পাইছো জিন্স টপ পিন্ধি আছে ৰঙা টপ পিন্ধি আছে আপিটো মোৰ দিকে চাই আছে মই আপিটোৰ দিকে চাই আছো আপোনালোকে লক্ষ্য কৰক মোৰ এইটো চকু জিঅ' চিম বনি লৈছো কিয় হ'ল ফোটাও বন্ধ হৈ যাব কোনোবাদিন এয়াৰচেল বন্ধ হৈছে ৰিলায়েন্স বন্ধ হৈছে সেইকাৰণে বাপেকে ৰিলায়েন্স বনাই লৈছো যতে চান্স পাওঁ তাতে টিপি দিওঁ ৰিলায়েন্স নহয় জিঅ' লক্ষ্য কৰতে জিঅ' বনাই লৈছো জিঅ' আপিটো মোৰ দিকে চাই আছে মই আপিটোৰ দিকে চাই আছো দুৰ মাজত পুৰা প্ৰেম প্ৰীতি চলি আছে ফুট নাই পোষ্ট নাই মস্ত পেটলা তাই পিছফাল বা টাকানকে বহি দিছো তোক যে পেটলাই মাছছি তই পেটলা খুঁজছে না কিয় মাছছি পেটলা দিন ভাল মোৰ খং নুঠিলা যদি পেটলা ষ্টেজৰ ওপৰত আহে আমাৰ মাইপিচিৰ শপত যদি গোটাই ৰাইজে পেটলাক ধৰে মই তাক আটলাই মাৰিম এগলে বাদ দি পেটলাই তোক কিয় মাৰলা ও পেটলা ও জিন্স টপ পিন্ধা আপিটো বলে পেটলাৰ বলে চিৰি একো নাই আজিকালি তিৰি গিলে জিন্স টপ পিন্ধিয়া কৰিছে কি আকনে বিদ্যা মা কসম কানা হবাক লাগি মই খোসাকে নাজনো আৰু আমাৰ অসমীয়া কবাডি টেবাতকে মাত দিবে পাচি হৰ দৰে বা বিদ্যা কানা হবাক লাগি নাজনো আমাৰ অসমীয়া মহিলা গিলা আজিকালি অসমীয়া সংস্কৃতি পাৰি গেছি বিয়াৰ পিছত মেখেলা চাদৰ জুই পিন্ধবে লাজ কৰি কিছুমান পিন্ধি ঘূৰা কৰিছে আৰু কোনো যদি আপোনালোকে বিয়া হৈ পিনে অসমীয়া সংস্কৃতি মেখেলা চাদৰ জুই পিন্ধবে টান পায় তাতকে বিয়া হোৱাতকে ঘৰতে বুঢ়ী হৈ থাকো মেখেলা চাদৰ কি ঠিক কোৱা তাতকে হাফ পেণ্ট পিন্ধি ঘূৰি থাকিব পাৰব আমাৰ অসমীয়া মহিলা গিলা গিৰা কাটা লাইসেন্স দেই না দাদা বিয়াৰ পিছত দেই না কপালত দেই না আজিকালি গছগুৰি এটা কপালত নলয় চোপালত লৈ তাকো এটা গোলাপ ফুল মেলি লৈ কিয় জানা আজিকালি আপি গিলা ক'ত পলাই যাব তিৰি গিলা বেছিকে পলা কৰিছে আৰু কোন আমাৰ খুৰাও টানছে ব্ৰাছৰ লগত কলগেট ফ্ৰী এটা 8 বছৰীয়া কলগেট এটা 12 বছৰীয়া কলগেট আচ্ছা হয় নেকি আচ্ছা নাইস দাদা টাইম আছে না টাইম পাম জকা নাই জকাত নাপাই জকাৰ পুতকক লৈছো চাব নেকি জকাৰ পুতকক উঠাই লৈছো চাব যদি চাই জকাৰ যদি পুতকক চাই হাততালি দেখি কাপোৰ গলাই আছে জকাৰ পুতক বাপেকক নাপাই পুতককে লৈছো আছে না নাই আচ্ছা ঠিক আছে সি নাই একবাৰ দূৰত গৈছে আহিবহি আছে না জকাৰ পুতক আছে ঠিক আছে আমি তাৰ পিছত মাতি আছো আমি এবাৰ আৰম্ভ কৰিছো আপোনালোকে টিভিত সকলো এটা অনুষ্ঠান চাইছিলে সাৰে গামা পা চাইছিলে নে ৰাইজ দাদা লাইনটো বন্ধ কৰি নেদে কিয়া বঢ়িয়া থেংক ইউ এই মজা হ'ব চবে টিভিত এটা অনুষ্ঠান চাইছিলে সাৰে গামা পা চাইছিলে নে বগা চলি দেখে ন জিকি দেখে জানো চাইছিলে যিসকলে চাইছিলে টিভিত সেইকেইটা গায়ক আছিলে যিকেইটা ভাল গান গাইছিলে তেওঁলোক আৰু আমি আপোনালোকক দেখুৱাম যিসকল সাৰে গামা পাত গান গাবলৈ গৈ ফাল্টু আল্টু গান গাই দৰমুখুৰ পৰা খেতা খাইছে চাবলৈ ৰাইজ যদি চাই গায়কখিনি উৎসাহ হওক এটা হাততালি দিয়া হাততালি কেতিয়া দিবে কিছু জানে কাষত তুলি থকা মহবিদ্যা মৰাৰ কাৰণে জানো হওক সাৰে গামা পাৰ প্ৰথমজন প্ৰতিযোগী ঠেলি এচি সোমাই আহিব লাগে তোমাৰ নাম যাবা ক'ত যাবা নাম কি তোমাৰ নাম কি যাবা ঘৰ ক'ত ঘৰ তোমাৰ জচিনুৰ দোকানৰ পাছফালে জচিনুৰ দোকানৰ পিছফালে এই ৰাতি এতিয়া জচিনুৰ দোকান ক'ত বিচাৰি যাওঁ আচ্ছা জচিনুৰ দোকান ক'ত আমাৰ ঘৰৰ আগফালে তোমাৰ অৰিজিনেল ঘৰটো ক'ত জচিনুৰ দোকানৰ পাছফালে হয় নেকি তুমি এটা কে আছো ইয়াতে আইতো দা তুমি কে আছো ইয়াতে কোৱাচোন তুমি ইয়াতে কে আছো গান গাবা কাৰ গান গাবা যোগেন দাদা কি স্কেলত গান গাবা 3 স্কেলত গান গাম কি কাঠৰ বাঁহৰ প্লাষ্টিকৰ বাপৰে বাপ কাঠৰ বাঁহৰ প্লাষ্টিকৰ আচ্ছা তুমি এনে কি সুৰত গাই ভাল পোৱা মই 3 সুৰত গাওঁ কি বকা সুৰ গাম গাভুৰ মহিষা সুৰ ডেঞ্জাৰ মালাই
আচ্ছা তুমি মহিষাসুৰত ধৰি তাতোৰ স্কেলত এটা গান মাৰি ৰাইজক শুনি দে টাইম কম 10 মিনিট টাইম দিছে আমাক দাদাহঁতে মাৰিম অঁ পেডেল মাৰি 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 অ বন্ধি পেডেল ঠুচ কি পেটে থোজা ই পেডেল ভাঙি গেল গান থাকে নেকি আৰু কিবা বেলেগ গান জানো ভালকে গ পৰ্বতৰ দেখ দেখি আলিহিৰি পদিয়া বতাহতে এনেকে হালেউলি এ ৰবা তুমি একেবাৰে ঢেকীয়া উঘলি পাবা দেখোন আচ্ছা তুমি যে গালা পৰ্বতৰ ঢেকীয়া লিহিৰি পঠিয়া বতাহত যেনেকৈ হালে হালে। কি আমাৰ বস্তিৰ পিছফালে থাকা কিনা না হালে ই তাতে দিনে লেট্ৰিন কৰে যি এ ৰবা তুমি কি বাস কৰছ আৰু এটা গান আৰু গান গাবা দে ভালকে গ তোমাকে নাপালে জন্মনি ৰাখিম চুলি দাঁড়ি থাকিম গৈ অৰুণাচল ইছ বেটা আহ জানমণি ক্লাবিত অৰুণাচলত থাকবি আহ। তোক জন্ম কোনে দিছিল জন্ম আহ। সৰু আছিলো না আহ। মায়ে দিলাক না দুইটা দিলাক গমেই নাপালো এ তই নাথি মাতিবে তই কি বাস কৰছ কচোন কি বাস কৰছ UMGC UMGC আহ। কানা বাক লাগে আজিক লাগি শুনা নাই ফুল মিনিং কো ফুল মিনিং আহ। ই মানে আন্ডার Under. এ মানে মেট্রিক Metric. সি মানে গ্রাজুয়েশন Graduation. সি মানে কমপ্লিট হ্যাঁ। তার মানে আন্ডারে মেট্রিক ও গ্রাজুয়েশন কমপ্লিট বাহ আন্ডার মেট্রিক গ্রাজুয়েশন কমপ্লিট কমপ্লিট আচ্ছা কখন জানা জানো খৰ গৰে কেমা ক খ আহ ক খ গ ঘ উঙ উঙ্গ ভাত খাই দি ঘুম হা ৰাতিপুৱা উঠ আহ। চুকুৰ কোণত মুঠ কোনে লিখছিলে এখন এখন মাই লেখছি শৰ্মাই ফৰমাইৰে লিখছি আচ্ছা তই বড়ো ভাষা জানা বড়ো ভাষা জানো জানা আহ। তোক মই 7টা বাক্য সাজা দিম আহ। তই বড়ো ভাষাত ক'ব লাগে পাৰবি পাৰিম পাৰবি আহ। আচ্ছা আকাশত চাং বতা আহ আলাসুল লাৰু লাৰু বিনা লেগে বজ্ৰপাত বজ্ৰপাত আৰু নবতা বুকন বৰ কম বৰত কো মা সেরা সেরা মুনছিলে নিঙ্গে পুরানি না ঠাংনি ভাই ইডি করলাম মাটি করলাম টিডি করলাম ভাটি করলাম ছু কি বুঝছ অকলে কিবা বুঝি পাছি না নাই পাওয়া কেনেকে বুঝি পাব মই নিজে বুঝি পোৱা নাই কিনো কয় তই নিজে বুজি পোৱা নাই নাই পোৱা। তই অসমীয়াত কো অসমীয়া আহ। মা সেরা সেরা মুনছিলে শুনছিলে মায়ে সেরা বনাইছি হা নিঙ্গে পুরানি না ঠাংনি ভাই মানে নিঙ্গিটো ভাজি থৈছি অলপমান আহি খাই যায় আৰু এ ৰ তোক মই বাক্য সাজা দিলে আকাশত চাং বতা আলাসুল লাৰু 7টা আহ। সি কিবা ডিগ্ৰী ভৰানি থাকি পাই লাগে অসমীয়াত কমা যিটো কৈছো সেইটো ভালকে অসমীয়া আহ। নপনা ভোকনে ভোগনে আকাশত চাংপাতি চাংবাতি আল্লাহ হল্লুৰ খাই 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 বিনা মেঘে বজ্ৰপাতিত ভালটা মই ঠেকিল তোক মই বাক্য সাজা কেইটা দিছিলো চাৰটা তই কেইটাত করলি তিনটা কে এটাই নি হ্যাঁ রিমিস ও রিমিক্স অ। দে ঠিক আছে তই হেৰি জানা নেকি তই এই 12 মাহৰ নাম জানা লাষ্ট এটাই সুধিম তো জানো। 12 মাহৰ নাম জানা অ। দে ভালকে কো বাৰা মাহৰ নাম অ বুটমা মুগমা মচুৰমা মা এইটো এটোৰ কথা কোৱা নাই ইংলিছত ক'বা দিছো ইংলিছত ইংলিছত অ মা মানে মাদাৰ ৰতনৰ মাদাৰ ফুলেশ্বৰৰ মাদাৰ কি ক্যালেন্ডার কি ডাঙৰ ডাঙৰকে থাকে জানুৱাৰী ফেব্ৰুৱাৰী সেইটো মৰম লাগাকে ক'বা দিছো তো মৰম লগাকে অ। মৰম লগা জানুৱাৰী মৰম লগা ফেব্ৰুৱাৰী মৰম লাগা থালামুৰি কেনে অৰিজিনেল সেইটো কো ধুনীয়াকে অ ধুনীয়াকে ধুনীয়া জানুৱাৰী ধুনীয়া ফেব্ৰুৱাৰী হে চলি টাইম নাপি 10 মিনিট টাইম দিছি অৰিজিনেল তো কো জানুৱাৰী ফেব্ৰুৱাৰী অ। ইংৰাজী অ তাকে কিয় কোৱা নাই তাকেতো কৈ আছো জানুৱাৰী ফেব্ৰুৱাৰী মাৰোৱাৰী চিয়াৰী বিহাৰী কছাৰী তাড়াতাড়ি মাৰামাৰি কৰা কৰি যা লাগি যা জাগি যা এটা কথা কওঁ কি সীমাতা দিবিনে চল লাগে নালগে দে যা দিবিনে নেদাও নেতা যদি মই দিম কি জিনিছে হি আচ্ছা জানো শিল্পীসকলক অনুৰোধ জনোৱা হ'ল যে তেখেতসকলে যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলৰ অনুষ্ঠান পৰিৱেশন কৰে ধন্যবাদ আমি দ্বিতীয়জন প্ৰতিযোগী ঠেলি আহিছি সোমাই পৰিছোঁ তোমাৰ নাম বাবু ঘৰ হা ঘৰ ফৰেণ্ট ফৰেনটো কি আইছো ইয়াতে গান গাম কাৰ গান গাবা নিজৰ গান গাবা দে ভালকে গ ঠিকে আছে হা 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 টেষ্টিং কৰিছোঁ অ আচ্ছা আচ্ছা শিকিলে মেপ কি আছিল শিকিলে মেপ এনে মেখলা বব কি বাব মাজত মাত নিদিবা বেয়া পাওঁ অ ঠিক আছে শিকিলে মেপ এনে মেখলা বব পালে বব নাপালে নবব মায়ে দেউতা আছে নেকি ভাঙা চিঙা লোহা টিং প্লাষ্টিক পুৰাণা বহী কাগজ এক্সক্লুজিভ ৰিমেক্স ডিজে মাছ ল'ব নেকি মাছ ডিজে মণিহাৰী ডিজে পুৰাণা কাপোৰত নতুন ষ্টিলৰ বস্তু ডিজে হাত ল'ব নেকি চেক চেকিয়না চামম এক খুন্দা মাত দিম দাঁতৰালৈ যোৱা লিভাৰৰ দল মিঠা এ ৰবা মাৰবে ৰবা এক খুন্দ এইটো গান কোনে লিখছিল তোমাৰ কোনে লিখছিল মই কি লৈ কেছ তুমি এইটো হিমালয় হিমালয় আচ্ছা তুমি এনে কিবা পাছ কৰছ না
কোনি তুমি TTMF মানে টানি টুনি মেট্ৰিক ফেল তাৰে আগতে কিবা পঢ়িছিলা না নাই কিয় মাষ্টাৰে কৈছে মস্ত চকা ৰবিবাৰে যাবি তালাটো সেৱা কৰি গুচি আহিবি বুলি কৈছে আচ্ছা 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 অ। তুমি হেৰি জানা নেকি তুমি আশীৰ্বাদটো জানা আশীৰ্বাদ নেওতা নেওতা জানো। গা মাতা 80 80 81 82 83 84 ভুকেছি লাঠেছি বাগৰেছি ঘুমে এ ৰবা 30 ভাগ মাতা 30 অ। 30 30 31 32 33 34 35 37 38 39 29 30 ক'ত আৰম্ভ কৰিছিলা 30 40টো ক'ত গেল সেই 30 নেওতা 30 শেষ 30 চাপা বঢ়িয়া আছে আহ। ধন্যবাদ আপোনালোকৰ মাজৰ পৰা আমি বিদায় মাগিম যিহেতু মনীন্দ্ৰ অহা নাই গতিকে আমি টাইমটো অলপ কমকৈ পালোঁ আকৌ এবাৰ ক্ষমা বিচাৰিছোঁ আমি আৰু শেষত আমাৰ এটি লগত সৰু ল'ৰা আহিছিলে লগাবখৰা কৌতুক গোষ্ঠীৰ নতুন সদস্য আজি প্ৰথমবাৰৰ কাৰণে আনিছিলোঁ আপোনালোকৰ মঞ্চত ভূতৰ জেগাত তাক চিনাকিটো কৰি দিওঁ যদি অকণমান টাইম দিয়ে বেয়াটো নাপায় ন ভাইটি আহা ষ্টেজত আহা নতুন সদস্য একেবাৰে নতুন সদস্য ভাবিছিলোঁ তাক আজি এইখন মঞ্চতে চান্সটো দিওঁ কিন্তু দুৰ্ভাগ্যবশতঃ দিব নোৱাৰিলোঁ এয়া ভূতৰ পুতেক চেহেৰাটো দেখি গম পায় ন ভূতৰ গানে পায় যা নহওক নৰ্মেলি থাকিব দিছোঁ ইয়াক পাব যদি দাদা এটা আমাক অহা বছৰ মাতে আমি ইয়াক লৈ আহিম ভালকৈ বনাই লৈ আহিম ফিগাৰ চিগাৰ বনাই লৈ আহিম জানক বিদায় মাগিছোঁ আমাৰ ভাইটিৰ নাম হৈছে হিমন দাস নহয় চৰি হিমন নাথ ইয়াৰ কাৰণে এটা হাত তালি দিয়ক যাতে ই আমাৰ লগত সমানে আগবাঢ়ি যাব পাৰে আৰু এয়া মোৰ ভাইটি সকলোৱে চিনি পায় ইয়াৰ এটা ইউটিউব চেনেল আছে কয়ামস্তি 1,08,000 ছাবস্ক্ৰাইবাৰ হৈছে আপোনালোকৰ আশীৰ্বাদত গতিকে ইয়াৰ নাম বিকাশ ডেকা ইয়াক মৰমতে মই এটা উপাধি দিছোঁ বিকাশ অধিকাৰী ইয়াৰ মস্ত বাহাদুৰি দেউতাকে কৰে চৰকাৰী চাকৰি তাৰ পকেটত নাই এটা ভোটা কৰি তোৰ দৰে বাপেৰে পকেট নাম ৰ চবতে মৰে ইজ্জতটো খা আৰু সেইটো তাৰো এটা ইউটিউব চেনেল আছে আছামিজ ফান মস্তি আৰু 150 লাগে 60,000 ছাবস্ক্ৰাইব হ'বলৈ গতিকে তাৰো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব সি আঁকি ভাল পায় চিত্ৰ সেয়ে তাৰ নাম বিচিত্ৰ কুমাৰ দাস আৰু মই মায়ে খন্দিয়া থাপনাত জ্বলাই খলিতা সেয়ে মোৰ নাম পংকজ কলিতা আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ শুভৰাত্ৰি জয় আই অসম থ্যাংক ইউ ধন্যবাদ